কোনো পুৰুষে যদি কোনো মহিলাক ছ'চিয়েল মিডিয়াত হওক বা ফিজিকেলি হওক যদি ফ'ল' কৰি থাকে, অনুসৰণ কৰি থাকে, বিশেষকৈ ছ'চিয়েল মিডিয়াত যদি কোনো মহিলাক ফ'ল' কৰি থাকে বা মনিটাইজ কৰি থাকে আৰু সেই মহিলাগৰাকীৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট যদি নাথাকে সেই পুৰুষৰ ওপৰত, তেতিয়াহ'লে আণ্ডাৰ ছেকশ্যন 78 অফ দি BNS ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 78, তাক ষ্টকিং বুলি কয়, সেই ছেকশ্যনৰ মতে সেই মহিলাগৰাকীয়ে যদি কেছ কৰে সেই পুৰুষগৰাকীৰ 3 বছৰৰ কাৰণে জেল লগতে ফাইন হ'ব পাৰে, আৰু যদি দ্বিতীয়বাৰৰ কাৰণে অপৰাধ কৰে ছেইম অপৰাধ, তেতিয়াহ'লে 5 বছৰৰ কাৰণে জেল লগতে ফাইন হ'ব পাৰে। বাট তাত দুটা ব্যতিক্ৰমো আছে, এক্সেপশ্যন আছে। এইটো হৈছে যদি ক্ৰাইম ব্ৰাঞ্চৰ কোনো লোক থাকে, যদি অফিচাৰ থাকে, তেতিয়াহ'লে তেওঁ ফ'ল' কৰিব পাৰিব। আৰু যদি কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আদেশৰ মৰ্মে যদি কোনোবাই ফ'ল' কৰে কোনো মহিলাক, অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে যদি অপৰাধ নিবাৰণ বা অপৰাধ তৰ্জন্তৰ কাৰণে যদি কোনো মহিলাক ফ'ল' কৰে, অনুসৰণ কৰে, তেতিয়াহ'লে সেইটো অপৰাধ নহ'ব। কিন্তু BNSে কোনো ছাপ্ৰী ৰাইডাৰৰ কাৰণে কোনো ধৰণৰ এক্সেপশ্যন দিয়া নাই। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। থেংক ইউ।